হেল্ল' এভৰিৱান, আকৌ নতুন এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বাৰু বীজ জলকীয়া আচাৰ বনালেনে? সেয়া মই বীজ জলকীয়াখিনি আগতে ধুই পেলাই ৰ'দত মেলি লৈছোঁ। পানীখিনি জলকীয়াৰ পৰা শুকাই যোৱালৈকে মেলিছোঁ। আৰু ইয়াত নহৰু আদা এইখিনি খুন্দি ল'ম, মিক্সিত গুড়ি কৰি ল'ম। আৰু ইফালে মই সৰিয়হ, বগা সৰিয়হ আৰু ক'লা সৰিয়হ অলপ মিক্স কৰি ভিনেগাৰত তিয়াই থৈছোঁ। এইখিনি তিয়াই থৈছোঁ। আৰু নহৰু আদাখিনি মিক্সিত গুড়ি কৰি সেয়া হৈ গ'ল। আৰু তাৰপিছত সৰিয়হ এয়া গুড়ি কৰি ল'লোঁ। আৰু ইফালে বীজ জলকীয়া ঠাৰিবোৰ গুচাই মিক্সি বাতি এটাত নিমখ দি গুড়ি কৰি ল'ম। এয়া গুড়ি কৰি হৈ গ'ল। আৰু ইফালে কেৰাহীত তেল গৰম কৰি থৈছোঁ। তেলটো পকি যোৱালৈকে গৰম কৰিম। ইয়াত অকণমান পাঁচফোৰণ দিছোঁ। আৰু মই তেল অলপ ইয়াত বেছি দিয়া নাই, বাতি এটাত উলিয়াই থৈ দিছোঁ, পিছতে লগাই দিম। পাঁচফোৰণ অকণমান দিছোঁ। তাৰপিছত এই নহৰু আৰু আদা খুন্দি থোৱাখিনি ইয়াত দি দিছোঁ। দি গেছটো কমাই অকণমান সিজিব দি ল'ম। তেলত যেতিয়া নহৰু আদা সিজি যোৱাৰ পিছত গুড়ি কৰি থোৱা সৰিয়হখিনিও দি দিম। ভিনেগাৰ দি সৰিয়হ তিয়ালে আচাৰটো সোনকালে বেয়া হৈ নাযায়। এইটো যিমান দিন থাকিলেও বেয়া হৈ নাযায় আৰু খাবলৈও বহুত ধুনীয়া হয়। আপোনালোকেও বনাবচোন। বনাই কেনেকৈনো বনালে আপোনালোকেও জনাবচোন। মই এইবাৰ এনেকৈয়ে বনাইছোঁ, সেয়ে আপোনালোকৰ আগত শ্বেয়াৰ কৰিছোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছে, সেইকাৰণে শ্বেয়াৰ কৰি দিছোঁ আপোনালোকৰ আগত। সিজাৰ পিছত নহৰু আদা সিজাৰ পিছত সৰিয়হখিনি লগাই দিছোঁ। গেছটো এতিয়া অফ কৰিবও পাৰি, আৰু অফ কৰি নহ'লে কমাই লৈ ধুনীয়াকৈ মিলাই দিব। মিলাই দিয়াৰ পিছত গুড়ি কৰা জলকীয়াখিনিও মিলাই দিম ইয়াত। এয়া জলকীয়াখিনিও মিলাই গোটেইখিনি ধুনীয়াকৈ মিলাই ল'লোঁ। আৰু উলিয়াই যে থৈছিলোঁ গৰম কৰি তেলটো, এতিয়া ইয়াৰ ওপৰতে দি দিম। দি আকৌ ধুনীয়াকৈ মিলাই দিব। মিলাই দিয়াৰ পিছত যেতিয়া ঠাণ্ডা হ'ব, ঠাণ্ডা হোৱাৰ পিছত বটলত ভৰাই থৈ দিলে হৈ গ'ল। ৰ'দত দিলেও দুদিন তিনিদিন ৰ'দতো দি ল'ব পাৰি। নিদিয়াকৈও এনেকৈও ডাইৰেক্ট খাব পাৰি। বহুত ধুনীয়া হৈছে, সেয়ে আপোনালোকৰ আগত দেখাইছোঁ। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাবচোন। আৰু চাই আপোনালোকে ভিডিঅ'টো ছাবস্ক্ৰাইব কৰি দিব আৰু শ্বেয়াৰ কৰি দিব। আকৌ যে মই নতুন ভিডিঅ' আপোনালোকৰ আগত দি থাকিব পাৰোঁ। এয়া চাওক ইমান ধুনীয়া হৈছে। আৰু ৰ'দত এনেকৈ দুদিনমান দি ল'ব পাৰি, নিদিলেও একো নাই। আজিলৈ আহিছোঁ বাই। আৰু ভিডিঅ'টো কেনেকুৱা চালে জনাব। আৰু আকৌ কৈছোঁ ছাবস্ক্ৰাইব কৰি দিব।